নমস্কাৰ। অসমীয়া সাহিত্যৰ যুগ বিভাগ বিভিন্নজন পণ্ডিতে বিভিন্ন ধৰণে দিছে যদিও আমি ডক্টৰ সত্যেন্দ্ৰ নাথ শৰ্মাই অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত নামৰ গ্ৰন্থত যি যুগ বিভাগ কৰিছে তাৰ ওপৰত ভিত্তি কৰি আজি আমি আলোচনাটো আগবঢ়াই নিবলৈ যত্ন কৰিম। সত্যেন্দ্ৰ নাথ শৰ্মাই তিনিটা অসমীয়া সাহিত্যক তিনিটা যুগত বিভাজন কৰিছে। সেয়া হৈছে আদি যুগ বা উদ্ভৱ কালৰ সাহিত্য, আৰু দ্বিতীয়টো আছে মধ্যযুগ আৰু তৃতীয়টো হ'ল বৰ্তমান যুগ। আদি যুগ বা উদ্ভৱ কালৰ সাহিত্যৰ ভিতৰত তেওঁ ৰাখিছে চৰ্যাপদ, মন্ত্ৰ সাহিত্য, ডাকৰ বচন ইত্যাদিবোৰক, আৰু মধ্যযুগৰ সাহিত্যক তেওঁ তিনিটা ভাগত ভাগ কৰিছে। প্ৰথম পৰ্যায়ত প্ৰাক শংকৰী যুগৰ সাহিত্য, দ্বিতীয় পৰ্যায়ত শংকৰী যুগৰ সাহিত্য, তৃতীয় পৰ্যায়ত কি কৰিছে উত্তৰ শংকৰী যুগৰ সাহিত্য ৰাজিক সন্নিৱিষ্ট কৰিছে। আনহাতে বৰ্তমান যুগত যি বিভাগ কৰিছে তাত চাৰিটা বিভাজন দেখা যায়। তাৰ প্ৰথমটো হৈছে মিছনেৰী সাহিত্য, দ্বিতীয়টো হৈছে হেমচন্দ্ৰ গুণাভিৰামৰ কাল, তৃতীয় পৰ্যায়টো হৈছে ৰোমান্টিক যুগ বা বেজবৰুৱাৰ যুগ, আৰু চতুৰ্থটো হৈছে সাম্প্ৰতিক কাল। সাম্প্ৰতিক কালক তেওঁ 1940 চনৰ পৰা ধৰিছে। গতিকে আজি আমি আলোচনা কৰিম আদি যুগৰ সাহিত্য আৰু প্ৰাক শংকৰী যুগৰ মধ্যযুগৰ যি প্ৰথম বিভাগ প্ৰাক শংকৰী যুগৰ সাহিত্যৰাজিৰ বিষয়ে। আদি যুগত ৰক্ষিত হৈছিল চৰ্যাপদ আৰু মন্ত্ৰ সাহিত্যত আদি যুগটো তেওঁ বিভাজন কৰিছে। চৰ্যাপদবোৰ আছিল অসমীয়া ভাষাৰ লিখিত ৰূপৰ প্ৰথম চানেকি। এই চৰ্যাপদবোৰৰ ৰক্ষিত হৈছিল। এইবিলাক মূলতঃ বৌদ্ধ ধৰ্মৰ সহজানী পন্থাৰ ধৰ্মসাধনৰ গীত আছিল, আৰু অষ্টমৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত সহজানী বৌদ্ধ সিদ্ধাচাৰ্যসকলে এই গীতসমূহ ৰচনা কৰিছিল। এই পদসমূহ অসমীয়া ভাষাৰ উপৰিও বাংলা, উৰিয়া, হিন্দী, মৈথিলী আদি ভাষাৰো আদিকালৰ নিদৰ্শন ৰক্ষিত হৈ আছে। এই পদসমূহ প্ৰথমবাৰৰ বাবে লোকচক্ষুৰ আগত তুলি ধৰে হৰপ্ৰসাদ শাস্ত্ৰীদেৱে, আৰু তেওঁ 1907 চনত নেপালৰ ৰাজদৰবাৰৰ পৰা উদ্ধাৰ কৰি আনিছিল। আৰু প্ৰথমতে এই পদসমূহৰ মূল সংগ্ৰহটোৰ নাম আছিল চৰ্যাকৃতিকো, আৰু শাস্ত্ৰীদেৱে ইয়াক চৰ্যাচৰ্য বিনিশ্চয় বুলি পেলাই 1926 চনত প্ৰকাশ কৰিছিল। এটা চৰ্যাৰ যদি আমি উদাহৰণ দিবলৈ যাওঁ, কা আ তৰুবন পঞ্চবিডাল চঞ্চল চিত্ত পৈথোকাল। এনেদৰে চৰ্যাবোৰত কি আছিলে নৈতিক আৰু আধ্যাত্মিক জ্ঞানেৰে পৰিপূৰ্ণ হোৱাৰ উপৰিও তাত কি আছিলে সান্ধ্য ভাষাৰ প্ৰয়োগ কৰিছিলে, অৰ্থাৎ তাৰ যি গুঢ়াৰ্থ আছিলে, যেনেকৈ আমি পঢ়োঁ তেনেকৈ যদি অৰ্থ এটা আমি বেলেগ ধৰণে ভাবোঁ, কিন্তু তাৰ অৰ্থটো অন্য ধৰণেহে পোৱা যায়। অৰ্থাৎ ইয়াত কা আ তৰুবন পঞ্চবিডাল মানে আমাৰ যি পঞ্চ ইন্দ্ৰিয় আছে সেই তাৰ কথা বুজোৱা হৈছে। এনেকৈ প্ৰত্যেকটো শব্দৰে কি আছিলে একোটা গুঢ়াৰ্থ আছিলে। আৰু ইয়াত মূলতঃ 24জন সিদ্ধাচাৰ্যই ইয়াৰ টীকা ৰচনা কৰিছিলে, আৰু তাতে কামৰূপৰ বহুকেইজন টীকাকাৰ জড়িত হৈ আছিলে। এই চৰ্যাপদবোৰত ভোগতকৈ ত্যাগৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিলে। তাৰ পাছতে এই চৰ্যাপদবোৰৰ পিছতে মন্ত্ৰ সাহিত্য, ডাকৰ বচনক এই আদি যুগত তেওঁ অন্তৰ্ভুক্ত কৰিছিল। আৰু দ্বিতীয়তে যিটো যুগ বিভাগ কৰিছিলে তাত আছিলে মধ্যযুগ, আৰু মধ্যযুগক তিনিটা ভাগত ভাগ কৰিছিলে: প্ৰাক শংকৰী যুগৰ সাহিত্য, শংকৰী যুগৰ সাহিত্য আৰু উত্তৰ শংকৰী যুগৰ সাহিত্য। অৰ্থাৎ শংকৰদেৱক ভিত্তি হিচাপে লৈ তেওঁ এই যুগ বিভাগ কৰিছিলে। শংকৰদেৱৰ আগৰ যিসকল কবি আছিলে তেওঁলোকে যি ৰচনা কৰিছিলে তেওঁলোকৰ সাহিত্যৰাজিক প্ৰাক শংকৰী যুগৰ সাহিত্যত অন্তৰ্ভুক্ত কৰিছে, আৰু শংকৰদেৱ, মাধৱদেৱ আদিয়ে সেই যুগৰ যি ৰচনা সেই যুগৰ ৰচনাৰাজিক শংকৰী যুগৰ সাহিত্য, আৰু তাৰ পৰৱৰ্তী সময়ৰ সাহিত্যৰাজিক উত্তৰ শংকৰী যুগৰ সাহিত্যত অন্তৰ্ভুক্ত কৰিছে। প্ৰাক শংকৰী যুগৰ সাহিত্য 1300 খ্ৰীষ্টাব্দৰ পৰা 1490 খ্ৰীষ্টাব্দলৈকে অন্তৰ্ভুক্ত কৰিছে। এই যুগৰ মূল কবিসকল হ'ল হেম সৰস্বতী। মূল কবিসকলৰ ভিতৰত 5জন আছিলে: হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰকন্দলী, হৰিবৰ বিপ্ৰ আৰু মাধৱ কন্দলী। এই যুগৰ শ্ৰেষ্ঠ কবি হ'ল মাধৱ কন্দলীক কোৱা হৈছিলে। হেম সৰস্বতী আছিলে প্ৰথমজন কবি। তেওঁ প্ৰহ্লাদ চৰিত আৰু হৰগৌৰী সংবাদ ৰচনা কৰিছিলে। হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত 14শ শতিকাত বামুণ পুৰাণৰ যি 100টা পদ, সেই 100টা পদ চাই পেলাই প্ৰহ্লাদ চৰিত্ৰ নামৰ এখন ক্ষুদ্ৰ কাব্য ৰচনা কৰিছিলে। কাব্যখনিত হৰিভক্ত প্ৰহ্লাদৰ ওপৰত পিতৃৰ অত্যাচাৰ আৰু নৰসিংহৰ হাতত হিৰণ্যকশিপুৰৰ মৃত্যু কাহিনী বৰ্ণিত হৈছে। কাব্যখনত বিষ্ণু ভক্তিৰ মাহাত্ম্যৰ লগতে ভগৱানৰ কিছু তত্ত্বমূলক উপদেশো সন্নিৱিষ্ট কৰা আছে।
দ্বিতীয়খন হেম সৰস্বতীৰ দ্বিতীয়খন কাব্য হ'ল হৰগৌৰী সংবাদ। হেম সৰস্বতীৰ দ্বিতীয়খন কাব্য হৰগৌৰী সংবাদত 899টা পদত ৰচনা কৰিছিলে। কালিকা পুৰাণ আৰু নৰসিংহ পুৰাণৰ কাহিনীৰ আলমত হৰগৌৰী সংবাদ ৰচনা কৰা হৈছিলে। তাৰ পৰৱৰ্তী যিজন কবি আছিলে তেওঁ হৈছে কবিৰত্ন সৰস্বতী। কবিৰত্ন সৰস্বতীয়ে কমতাপুৰ দুৰ্লভ নাৰায়ণৰ পুত্ৰ ইন্দ্ৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। কবিয়ে মহাভাৰতৰ দৌন পৰ্বৰ কাহিনী লৈ জয়ধ্বজ বধ নামৰ কাব্য ৰচনা কৰে। কবিৰ ভাষা শুৱলা আছিল আৰু কাব্যত শিৱৰ অনুচৰবৃন্দৰ চলন ফুৰণ তথা নাগৰিকসকলৰ ৰূপ যৌৱনৰ বৰ্ণনা বৰ্ণিত হৈছে। তাৰ পৰৱৰ্তী যিজন কবি আছিলে তেওঁ হৈছে ৰুদ্ৰকণ্ডলী। ৰুদ্ৰকণ্ডলীয়ে দৌৰ্ণ পৰ্বৰ অন্তৰ্গত থকা সাত্যকীৰ যুদ্ধৰ কাহিনী লৈ সাত্যকী প্ৰৱেশ নামৰ এখনি সৰু কাব্য ৰচনা কৰে। তেওঁ শ্ৰীমন্ত তাম্ৰধ্বজ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। তাৰ পৰৱৰ্তী যিজন কবি হ'ল তেওঁ হ'ল হৰিবৰ বিপ্ৰ। হৰিবৰ বিপ্ৰ প্ৰাক-শংকৰী যুগৰ এগৰাকী প্ৰতিভাশালী কবি আছিল। তেওঁ লিখা 3খন ধৰ্ম সম্পৰ্কীয় পুথি হ'ল ববুবাহনৰ যুদ্ধ, লৱকুশৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ। এওঁ কমতাৰাজ দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। অৰ্থাৎ আপোনালোকে এনেকৈ মনত ৰাখিব, হৰিবৰ বিপ্ৰ আৰু হেম সৰস্বতী দুয়োজনে কি কৰিছিলে? দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ অৰ্থাৎ একেজন ব্যক্তিৰে দুয়োজনে পৃষ্ঠপোষকতা লাভ কৰিছিলে। হৰিবৰ বিপ্ৰই ববুবাহনৰ যুদ্ধ ৰচনা কৰিছিলে। ববুবাহনৰ যুদ্ধত কি আছিলে? অৰ্জুনে ববুবাহনক নিজৰ পুত্ৰ বুলি স্বীকাৰ নকৰাত পিতা পুত্ৰৰ মাজত ৰণ লাগিছিলে আৰু সেই ৰণত অৰ্জুনৰ মৃত্যু হৈছিলে। পিছত মাক চিত্ৰাংগদা আৰু মাহীয়েক উলুপিৰ পৰামৰ্শ অনুযায়ী ববুবাহনে পাতালৰ পৰা সঞ্জীৱনী মণি আনি অৰ্জুনক হৃত জীৱন ঘূৰাই দিছিল। তাৰ পিছৰখন আছিলে লৱকুশৰ যুদ্ধ। লৱকুশৰ যুদ্ধত ববুবাহনৰ যুদ্ধৰ লগত লৱকুশৰ যুদ্ধ প্ৰায় সৰহভাগেই মিল দেখা যায়। অশ্বমেধ যজ্ঞৰ ঘোঁৰা উদ্ধাৰ কৰিবলৈ যাওঁতে বাল্মীকি ঋষিৰ আশ্ৰমত থকা লৱকুশৰ হাতত ভাতৃবৃন্দৰ সৈতে শ্ৰীৰামচন্দ্ৰৰ মৃত্যু হোৱাত আৰু শেষত বাল্মীকিৰ অনুগ্ৰহত কেনেকৈ তেওঁলোকৰ পুনৰ জীৱন লাভ হ'ল, এয়াই কাব্যখনৰ মূল বিষয়বস্তু আছিলে। তাৰ পৰৱৰ্তী যিখন কাব্য আছিলে সেইখনৰ নাম আছিলে তাম্ৰধ্বজৰ যুদ্ধ। তাৰ পিছৰ কবিজন হ'ল মাধৱ কন্দলী। মাধৱ কন্দলীয়ে প্ৰাক-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি আছিল আৰু তেওঁ 14শ শতিকাৰ মাজভাগত বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰি বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ ভাঙনি কৰিছিল। তেওঁ সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবিন্ধু বুলি কৈছে যদিও তেওঁৰ মূল 7টা কাণ্ডৰ পৰিৱৰ্তে 5টা কাণ্ডহে পোৱা যায়। তাৰ পাছত আমি চাম এতিয়া এই প্ৰাক-শংকৰী যুগৰ কবিসকলৰ যি সাহিত্যৰাজি তাৰ ওপৰত যি কুৱেশ্যন আহে সেই কুৱেশ্যনসমূহ আমি আলোচনা কৰিম। প্ৰথমটো কুৱেশ্যন হৈছে কা তৰুবন পঞ্চবিদাল, এই পদটো কোনে ৰচনা কৰিছিলে? 2016 বৰ্ষৰ প্ৰশ্ন আহিছিলে আৰু উত্তৰ হ'ল লুইপাত। দ্বিতীয় প্ৰশ্নটো হৈছে তলৰ কোনখন কাব্যত মণিপুৰ নগৰৰ বিৱৰণ পোৱা যায়? 1 ববুবাহনৰ যুদ্ধ, 2 সাত্যকী প্ৰৱেশ, 3 হৰগৌৰী সংবাদ আৰু 4 তাম্ৰধ্বজৰ যুদ্ধ। ইয়াত আমি ববুবাহনৰ যুদ্ধত আমি মণিপুৰ নগৰৰ বৰ্ণনা। 3 নম্বৰ প্ৰশ্নটো হৈছে সৰোজব্ৰজৰ সৈতে তলৰ কোনখন গ্ৰন্থৰ নাম জড়িত? চৰ্যাচৰ্য, বিনিশ্চয়, দোহাকোষ, ডাকাৰ্ণৱ আৰু চৰ্যাগীতিকোষ। হৰপ্ৰসাদ শাস্ত্ৰীয়ে যেতিয়া চৰ্যাচৰ্য বিনিশ্চয়খন নেপালৰ দৰবাৰত উদ্ধাৰ কৰিছিলে, লগতে তেওঁ আন 3খন গ্ৰন্থ উদ্ধাৰ কৰিছিলে। সেইকেইখন হৈছে সৰোজব্ৰজৰ দোহাকোষ, কৃষ্ণাচাৰ্যৰ দোহাকোষ আৰু ডাকাৰ্ণৱ। গতিকে আমি গম পালোঁ যে দোহাকোষখন কোনে ৰচনা কৰিছিল আৰু সৰোজব্ৰজৰ লগত দোহাকোষখন জড়িত। 4 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোন দুজন কবিয়ে দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? ৰাম সৰস্বতী, হৰিবৰ বিপ্ৰ, হেম সৰস্বতী আৰু ৰুদ্ৰকণ্ডলী। এতিয়া মই অলপ আগত ক'লোঁ হৰি আৰু হেম এই দুয়োজনৰ দুয়োজনেই দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে। অৰ্থাৎ হৰি হেম হৰটো মনত ৰাখিলে আপোনালোকৰ মনলৈ আহি যাব যে দুয়োজনে একেজন ৰজাৰে পৃষ্ঠপোষকতা লাভ কৰিছিলে। 5 নম্বৰ প্ৰশ্নটো হৈছে হৰগৌৰী সংবাদ কাৰ ৰচনা? কবিৰত্ন সৰস্বতী, হেম সৰস্বতী, ৰাম সৰস্বতী আৰু শুভনাথ দিছ। হৰগৌৰী সংবাদখন ৰচনা কৰিছিলে হেম সৰস্বতীয়ে। এই কুৱেশ্যনটো আহিছিলে 2014 বৰ্ষৰ জুনত।
অৰ্থাৎ এতিয়া আমি গম পালোঁ যে প্ৰত্যেকখন পেপাৰতে 2টা বা 3টা কুৱেশ্যন চৰ্যাপদৰ লগত জড়িত বা মন্ত্ৰ সাহিত্যৰ লগত জড়িত প্ৰশ্ন আহে আৰু তাৰ লগতে প্ৰাক শংকৰী যুগৰ সাহিত্যৰাজিৰ লগত জড়িত প্ৰাক শংকৰী যুগৰ সাহিত্যৰাজি কোনে ৰচনা কৰিছিলে আৰু কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে আৰু সেই কবিকেইজনৰ যি সময় শতিকা সেই শতিকাকেইটাৰ ওপৰত তাৰপিছত হৰপ্ৰসাদ শাস্ত্ৰীৰ বিষয়ে আহে আৰু এই চন দুটাৰ কথা আহে। তেনেকৈয়ে কোনখন কাব্য কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰি কোনজন কবিয়ে ৰচনা কৰিছিলে আৰু এই কবিকেইজনৰ একাধিক ক্ৰমত সজাবলৈ আহে বা চৰ্যাপদৰ এটা টীকা দি দিয়ে আৰু সেই টীকাটো কোনে ৰচনা কৰিছিলে আৰু তেওঁ ক'ৰ কবি আছিলে আৰু সেই টীকাটোৰ মূল উদ্দেশ্য কি আছিলে বা তাৰ গুৰাৰ্থ কি, এনেধৰণৰ প্ৰশ্নও অহা দেখা যায়। ইয়াৰ পৰৱৰ্তী সময়ত আমি আলোচনা কৰিম শংকৰী যুগৰ সাহিত্য আৰু উত্তৰ শংকৰী যুগৰ সাহিত্যৰাজিৰ বিষয়ে। যদি আপোনালোকৰ কিবা ডাউট আছে বা প্ৰশ্ন সুধিব লগা আছে তেতিয়াহ'লে কমেণ্টত জনাব আৰু আমি একেলগে আলোচনা কৰি আগবাঢ়ি যাম। ধন্যবাদ।